হেল্ল' গাইছ, এতিয়া গৈ আছোঁ আমি আজি আমাৰ গাঁৱৰ নিমাইজানত আহিছে আমাৰ শ্ৰদ্ধাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। গৈ আছোঁ তাত। এই অখিল গগৈ ডাঙৰীয়া ইয়াত কিবা কথা বতৰা পাতি আছে। এয়া ঐ বোকা লাগি আছে মোৰ গাত। অখিলা গাটো ধুব নেকি এতিয়া নদীতে? হে নদীখন এনে আছে নেকি? নদীত গা ধুব লাগিব। এতিয়া গা ধুম এতিয়া নদীত। বোকাই লুটুৰি পুটুৰি আমাৰ শ্ৰদ্ধাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক। ইয়াত খানা আয়োজন কৰা হৈছে। এয়া চাওক, এয়া খানা কি সাজ কঁঠাল গুটি এইবিলাক কি বনাই আনিছে? পুঠি মাছ সাজ এগিলাচ খাব নেকি আপুনি? সাজৰ গোটেই ৰিং বল উঠাই দিছে আৰু এয়া অখিলা বহিছে। কঁঠাল গুটি ফেভৰেট বস্তু হয়। ৰ'বা, ব্লগ এটা বনাই আছে। এই ফটোখন মাৰি দিওঁ নে বোলে? ফটোখন মাৰি দিওঁ। এই দুখন এটা ফটোখন মাৰি দিওঁ। অকণমান তলতে এয়া এতিয়া ইয়াত দাদাই বুঢ়া দি আছে দেখিছেনে? সাজ বোকাই লুটুৰি পুটুৰি। এইফালে কি আছে? এইফালে সাজৰে ৰোল এটা মাৰিবি নি কোনোবাই? অঁ দিয়ক, পুৰা দিয়ক। অঁ ইন্দম দা চাওঁ, এইফালে চাওঁ। নতুন ইউটিউবাৰ, ছাবস্ক্ৰাইব কৰি দিব। নামটো কি আছিলে তোমাৰ? প্ৰতীক্ষা ক্ৰিয়েশ্যন। লিংক মই ডিছক্ৰিপশ্যনত দি দিম বাৰু। ফুল মদাহীজন আমাৰ গাঁও, ফুল মদাহীজন। এইফালৰ পৰা বেছি ভাল লাগিব। এইফালৰ পৰা চাওঁ। মদেই কেটলি লৈ আহিছে। গাটো ধুই যা। মানুহবোৰক লাইন কৰি দিয়ক।
চাওক